Hello, welcome back to my YouTube channel. আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মাস্কৰ সঠিক পদ্ধতিত ব্যৱহাৰ কৰি আপোনালোকে কেনেকৈ নভেল কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰে। মাস্ক পিন্ধোতে মানুহবিলাকে সাধাৰণতে কৰা ভুলসমূহ হ'ল মাস্কটো লগতে এনেকৈ মুখত লৈ থকা বা মাস্কটো এনেকৈ থুতুৰিত লগাই থৈ দিয়া বা মাস্কটো এনেকৈ কাণত ওলমাই থোৱা আৰু মাস্কটো খোলা মেলা কৰোঁতে এইটো পৰ্চনত স্পৰ্শ কৰা বা কেতিয়াবা দেখা যায় কিছুমান মানুহে মাস্কটো এনেকৈ লগাই থৈ দিয়ে। এতিয়া চাওক মাস্ক এটা কেনেকৈ আপুনি সঠিক পদ্ধতিত ব্যৱহাৰ কৰিব। চাওক আপোনাৰ হাতটো লেতেৰা হৈ থাকে, গতিকে নতুন মাস্ক এটা লগাওঁতে আপুনি সদায় আপোনাৰ হাত দুখন চেনিটাইজাৰেৰে চেনিটাইজ কৰিব বা চাবোনেৰে ধুই ল'ব। নতুন মাস্ক এটা লগোৱাৰ আগতে মাস্কৰ ইয়াতে এটা সৰু ষ্টিক থাকে, এইটো ষ্টিক আপুনি এনেকৈ ভাঁজ কৰি ল'ব। ভাঁজ কৰি মাস্কটো এনেকৈ অলপ মেলি ল'ব। এতিয়া আপুনি দুটা হাতৰ জৰিয়তে মাস্কটো এইটো পজিশ্যনত এনেকৈ লগাব। এনেকৈ লগাই আপুনি দুটা আঙুলিৰে আপোনাৰ নাকৰ দো চাইডত এনেকৈ অলপ প্ৰেছ কৰি দিব, যাতে ষ্টিকটো আপোনাৰ নাকৰ ইয়াতে ভালকৈ লাগি ধৰে। এতিয়া আপুনি মাস্কটো খোলা মেলা কৰোঁতে সদায় দুটা হাতৰ সহায়ত আপোনাৰ মাস্কটো খোলা মেলা কৰিব। আৰু এটা কথা, মাস্কৰ এইটো ভিতৰ চাইডত কেতিয়াও আপোনাৰ হাতেৰে স্পৰ্শ নকৰিব। এনেকৈ মাস্কৰ সঠিক পদ্ধতিত ব্যৱহাৰে আপোনাক মহামাৰী কৰোনা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰে। তো ছেভ অন ছেভ আদাৰ্ছ। আতংকিত নহ'ব, সতৰ্ক হওক। থেংক ইউ।